চাওঁ এই নিজৰ নামত দোকান বনাই দিছি এইখান কৈছিলোঁ মোবাইলটো লৈ ঠাণ্ডা প্ৰথম ভিডিঅ' এটাই বনাম এইটো ঠাণ্ডা কি খবৰ আছো আছো তুমি কালি ইছলাজি আৰু কালি আছিলোঁ কিয় প্ৰব্লেম নি মোবাইলৰ নাই নাই ভিডিঅ' বনাব আহিলোঁ কালি যে কৈছিলোঁ মোবাইল লৈয়ে ভিডিঅ' বনাম প্ৰথম ভিডিঅ' বনাব চুৰি কৰি দিলা বহুত বহুত ভাল লাগিছে বইৰা 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 আপোনাৰ কেনেকুৱা ধৰণৰ মোবাইল পাই আনে আচলতে আমাৰ তাতে তুমিতো কালি গমেই পালা আমাৰ তাতে আইফোনৰ পৰা এণ্ড্ৰইডলৈকে গোটেইবিলাক মোবাইলে পায় আৰু আমাৰ তাতে তুমি দেখাই দিয়া একবাৰ গোটেইবিলাক ষ্টকে আছে যদি আমাৰ তাতে মোবাইল ল'ব আহে আইফোনে হওক এণ্ড্ৰইডে হওক আমি বৰ্তমান এনেকুৱা এটা ভাল আমাৰ প্ৰতিষ্ঠানৰ ফালৰ পৰা এনেকুৱা এটা ভাল অফাৰ আনিছোঁ যিটো অফাৰ গোটেই অল অসমতে চলা নাই আমি আইফোন ল'লেও এণ্ড্ৰইড ল'লেও আমি জিৰ' ডাউন পে'মেণ্ট জিৰ' ইণ্টাৰেষ্টত কৰি দি আছোঁ কালিৰ পৰা আমি শুভ আৰম্ভণি কৰিছোঁ এতিয়া অপেন বক্স আহি গৈছে আপোনালোকে যদি অপেন বক্স ল'ব বিচাৰে আমি তাৰমানে অপেন বক্স লোৱাৰ কাৰণটো এইটোৱে মানে যিখিনিয়ে নতুন মোবাইল ল'ব নোৱাৰে যে মানে অলপ বাজেটটো বেছি হৈ যায় তেওঁলোকৰ কাৰণে আমি অপেন বক্স ৰাখিছোঁ আৰু যিসকলৰ কাৰণে অপেন বক্সৰ অলপ দামটো বেছি হৈ যায় তেওঁলোকৰ কাৰণে আমি ছেকেণ্ড ৰাখিছোঁ তাৰমানে আমাৰ নিউ ইলেক্ট্ৰনিক চাৰ্ভিচ চেণ্টাৰৰ এটাই অভিযান লাগে আমি সকলোকে মোবাইল দিমে উঠিছোঁ যিকোনো প্ৰকাৰে আমি মোবাইল এটা তুলি দিয়াৰ কাৰণে আমি চেষ্টা কৰি দিছোঁ আমাৰ মোৰ লগতে আছিলি ধৰিব কালি মই মোবাইল লৈ গৈছিলোঁ ধনদাতা পাই খুবেই ভাল পালোঁ ধনদাতা পাই মোবাইল লৈ এতিয়া এইটোৱে একো বোলে এটা আইফোন লাগে এইটো 15 ল'লা এতিয়া এডাপ্টাৰ এইটো জিৰ' ডাউন পে'মেণ্ট হৈ গৈছে বাবা কি ক'বা ভাল লাগছেনে ধনদাতাত আহি এতিয়া আপোনাৰ তাত আইফোনৰ কি ষ্টক আছে আইফোন পুৰা 16 প্ৰ' মেক্সৰ পৰা 16 প্ৰ' পৰা 16 প্লাছৰ পৰা 16 নৰ্মেল 16টো হৈ গ'ল এইটো 16 সিৰিজ 16ৰ 15 প্লাছ 16 পাই যাবা 14 13 এইকেইটা আমাৰ তাতে পুৰা এভেইলেবল 16 প্ৰ' মেক্সৰ প্ৰাইচ কিমান 16 প্ৰ' মেক্সৰ 144,900 এইটো 24 নৰে আমাৰ হ'ব 01 এইটো 16 প্ৰ' মেক্স 16 প্ৰ' মেক্স এইটো 16 প্ৰ' এইটো তোমাৰ 16 প্লাছ আৰু এইটো তোমাৰ 16 এই গাইছ ল'ম দেই তেতিয়া কোম্পানী তহঁতে যদি আৰু ছাপোৰ্ট কৰা ল'ম এইটো 16 দা এড্ৰেছটো কৈ দিয়ক একবাৰ দোকানত আমাৰ ঘৰটো নলবাৰী মেইন টাউনতে হয় আৰু আমাৰ ৰোডটো হৈছে PNC ৰোড আৰু মানে আমাৰ যিটো দোকানটো আছে আপোনালোকে মানে বুজি পোৱাৰ কাৰণে বা আমাৰ নিয়াৰ মিউনিচিপালিটি অফিচৰ কাষতে আৰু মোৰ কণ্টেক্ট নাম্বাৰটো হৈছে 7002685565 এইটো নম্বৰত আপোনালোকে কণ্টেক্ট কৰিলে মই আপোনালোকক লগ পাই যাব বাকী নন্দা আহি যাওঁ এল্লো বাকী লগ পাম এনেকুৱাকৈ কাষ্টমাৰো লৈ আহিবা লগতে তুমি আহি থাকিবা আৰু তোমাৰ লগতে যাম মই কম দিনৰ ভিতৰতে যাম দে আহি থাকিবা হা লগ পাম পিছে বাকী আগতীয়াকৈ নতুন নতুন বিচাৰিলে তোমাক থেংক ইউ আপোনাকো গাইছ যাব পাৰলোঁ আমি গধূলি হ'ল অ' নন্দা যাওঁ